প্ৰিয় শ্ৰোতাসকল নমস্কাৰ। আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ৭ম অধ্যায়, জটীয়া বাবাজীৰ মন্ত্ৰণা। তেন্তে বলক আৰম্ভ কৰোঁ। সেইদিনাখন পুতেকে সৈতে কথা বতৰা পাতি উঠি হলকান্ত বৰুৱাই বেলি অলপ লহিওৱাত নিজৰ ঘৰৰ পৰা ওলাই তেওঁৰ হাউলিৰ অলপ আঁতৰত থকা এটি সন্ন্যাসীৰ আখৰালৈ আহিল আৰু সন্ন্যাসীজনক সেৱা কৰি তেওঁৰ আগত বহি কথা বতৰা পাতিবলৈ ধৰিলে। এই সন্ন্যাসীজনৰ কি নাম কি ধাম কেউৱে ক'ব নোৱাৰিছিল। কথাই বতৰাই সকলোৱে মুঠতে এইটো বুজিব পাৰিছিল যে তেওঁ আগৰ পশ্চিম ফালৰ মানুহ। তেওঁ শিৱপন্থী নগা, তেওঁৰ মূৰত এটা ডাঙৰ জট, গায়ে গোটে তেওঁ ডাঙৰ দীঘল আৰু হতঙা মানুহ। তেওঁৰ আচল নাম কোন কেউৱেই নাজানি সকলোৱে তেওঁক জটীয়া বাবা বুলি মাতিছিল। তেওঁ যেতিয়া পোনপ্ৰথমে বৰপেটালৈ আহিছিল তেতিয়া তেওঁ মুঠতে ঘটি এটা আৰু চেপেনা এপাতত বাজে আন একো বস্তু অনা নাছিল। তেওঁ আহি পোনেই যোগীৰ পামত এজোপা গছৰ তলত আশ্ৰয় লয়। এদিন দুদিনকৈ এই জটাধাৰী বাবাজীৰ ওচৰলৈ দুই এটাকৈ মানুহ চাপিছিল আৰু শেষত অনেকে তেওঁক প্ৰকৃত নিস্পৃহ আৰু স্বাৰ্থশূন্য সাধু যেন বুজি শ্ৰদ্ধা ভক্তিও কৰিছিল। হলকান্ত বৰুৱাৰ গাত আন আন দুখ থাকিলেও তেওঁৰ সাধু সন্ন্যাসীক শ্ৰদ্ধা আৰু ভক্তি কৰা এফেৰি গুণ আছিল। তেওঁ যেতিয়া আন আন মানুহৰ মুখে শুনিলে যে তেওঁৰ হাউলিৰ ওচৰতে এজন প্ৰকৃত সাধু সন্ন্যাসী আহি আছে, তেতিয়া তেওঁ এদিন সন্ন্যাসীৰ ওচৰলৈ গৈ গলবস্ত হৈ বাবাজীক সেৱা সৎকাৰ কৰি শ্ৰদ্ধা ভক্তি কৰিলে আৰু তেওঁৰ মানুহৰ হতুৱাই এটা আখৰা পাতি দিলে আৰু সেইখিনিতে এটি শিৱলিংগ স্থাপন কৰি এটা পূজাঘৰো বান্ধি দিলে। তেওঁৰ শ্ৰদ্ধা আৰু ভক্তিত সন্তুষ্ট হৈ জটীয়া বাবাও তাতে থাকিল। সেইদিনাৰে পৰা যোগীপামৰ সেই গছ তলডোখৰেই জটীয়া বাবাৰ আখৰা হ'ল। হলকান্ত বৰুৱাই এই আখৰালৈকে আজি আহি সন্ন্যাসীৰ আগত বলি আৰু সেৱা কৰি উঠি ক'লে, বাবাজী, দাসৰ এটা কথা নিবেদন কৰিবলগীয়া আছে। সন্ন্যাসী: বাবা, কি কথা ক? হলকান্ত: বাবা, মই শুনিলোঁ বোলে আমাৰ এই অসম দেশৰ দিন বেয়া পৰিছে। সন্ন্যাসী: বাবা, মোৰো তেনে এটা অনুমান হৈছে। তইনো কি শুনিছ কচোন? হলকান্ত: মই শুনিলোঁ বোলে অলেখমান আমাৰ এইফাললৈ ভটিয়া আহিব লাগিছে। সিহঁতে হেনো এফালৰ পৰা আমাৰ দেশৰ নগৰ চহৰ ৰূপান্ত কৰি আহিব লাগিছে। সন্ন্যাসী: তহঁতৰ অসম ৰজাইনো কি কৰিছে? হলকান্ত: ৰজাই হেনো উজনিৰ ৰংপুৰত মানে সৈতে এটা ৰণ দিছিল। সেই ৰণত হেনো তেওঁ সম্পূৰ্ণৰূপে হাৰি পলাই ভটিয়া আহি গুৱাহাটীৰ বৰফুকনৰ লগ লাগিছে। সন্ন্যাসী: বৰফুকনেনো কি কৰিছে? হলকান্ত: বাবা, শুনিছোঁ তেওঁ হেনো মানৰ লগত ৰণ দিবলৈ ওলাইছে আৰু চাৰিওফালৰ পৰা সৈন্য সামন্ত গোটাব লাগিছে। সন্ন্যাসী: তোলৈ আৰু বৰনগৰীয়া বৰুৱালৈ কিবা সংবাদ আহিছেনে? হলকান্ত: বাবা, মোলৈ একো সংবাদ অহা নাই। বৰনগৰীয়া বৰুৱালৈ আহিছে নে নাই ক'ব নোৱাৰোঁ। সন্ন্যাসী: তইনো এতিয়া কি কৰিব খুজিছ? হলকান্ত: মই ৪,০০০ ৰনুৱা গোটাই ২,০০০ ইয়াতে আমাৰ গাঁওখন ৰক্ষা কৰিবলৈ থৈ বাকী ২,০০০ লৈ আগবাঢ়ি যাব খোজোঁ। সন্ন্যাসী: সেইটো ভাল কথা, কিন্তু মানৰনো কিমান সৈন্য আহিছে বুলি শুনিছ? হলকান্ত: বাবা, মই শুনিছোঁ মানৰ হেনো ১৮টা ফুকনে সৈতে ১.৫-২ হেজাৰ সৈন্য আহিছে। সন্ন্যাসী: তইনো এইফালৰ পৰা মুঠেই ২,০০০ সৈন্য লৈ গৈ বৰফুকনক কি সহায় কৰিব খুজিছ? তহঁতৰ কামৰূপতনো কেইঘৰ বৰুৱা আছে? হলকান্ত: আজিকালি আমি ৫-৬ঘৰমান বৰুৱা আছোঁ। সন্ন্যাসী: তহঁতৰ প্ৰতি ঘৰে ১০-১২ হেজাৰ ৰনুৱা নিব পাৰিলে ভাল। হলকান্ত: মোৰ সিমান ৰনুৱা নাই। সন্ন্যাসী: বাৰু, বৰনগৰীয়া বৰুৱাৰনো কিমান ৰনুৱা আছে? তেওঁনো কি কৰিছে? হলকান্ত: মই ভালকৈ সেই ঢেকেৰীৰ কিমান ৰনুৱা আছে ক'ব নোৱাৰোঁ আৰু সেই ঢেকেৰীয়েই বা কি কৰিছে তাকো ক'ব নোৱাৰোঁ। সন্ন্যাসী: মানুহৰ মুখেনো কি শুনিছ? হলকান্ত: মানুহে কয় বোলে সেই ঢেকেৰীৰ ১২-১৩ হেজাৰ কোঁচ সৈন্য আছে। সেই ঢেকেৰীয়ে এইবিলাক কথাৰ একো গমকে পোৱা নাই, ফিতাহি মাৰি বহি আছে। সন্ন্যাসী: যদি মানে সৈতে দৰাচলতে যুঁজ দিব খুজিছে তেন্তে তই বৰনগৰীয়া বৰুৱাকো এইবিলাক সম্বাদ দি লগ লগাই লৈ যা। যদি তহঁত দুয়ো লগ লাগ তেন্তে তহঁতৰ ১৫-১৬ হেজাৰ ৰনুৱা হ'ব। গুৱাহাটীৰ বৰফুকনে তহঁত গৈ নৌ পাওঁতেই যদি মানৰ যুঁজত হাৰে তেন্তে তেতিয়াহ'লে তহঁত দুয়ো লগ লাগি আন একো কৰিব নোৱাৰিলেও আমাৰ এই ঠাইডোখৰ মানৰ পৰা ৰক্ষা কৰিব পাৰিবি। হলকান্ত: বাবা, সংসাৰত সকলো কামকে কৰিব পাৰিম, কিন্তু মোৰ পিতৃবয়ী ঢেকেৰীৰ ঘৰে সৈতে লগ লাগিব নোৱাৰিম। সি ঢেকেৰীয়ে যদি মোক আগেয়ে মাতে, মোৰ মাত নম্ৰ হয়, তেন্তে এবাৰলৈ পূৰ্ব শত্ৰুতা পাহৰিলেও পাহৰিব পাৰিম। কিন্তু এনেকুৱা নহ'লে মই কেতিয়াও ঢেকেৰীক আখৈ দিব নোৱাৰিম।
সন্ন্যাসী: বাবা, তোৰ এইটো ভুল হৈছে। এনেকুৱা বিপদৰ কালতো তহঁত দুঘৰ ডাঙৰ মানুহে এইদৰে মনোবাদ কৰি থাকিলে তহঁতৰ দেশ ৰক্ষা নপৰিব। মোৰ কথা যদি শুন, তেন্তে তই এই বিপদৰ সময়ত চণ্ডী বৰুৱাৰ লগ ল। হলকান্ত: প্ৰভু, দাসক ক্ষমা কৰিব। সকলো কামকে কৰিব পাৰিম, ঢেকেৰীক মাতিব নোৱাৰিম। সন্ন্যাসী: মই বুজিলো, তহঁতৰ দেশতো ঘোৰ কলি উপস্থিত হ'ল। মই আগেয়ে ভাবিছিলো যে আমাৰ পশ্চিমতহে এনে ডাঙৰ ডাঙৰ ৰাণাই ৰাণাই, ৰাওৱে ৰাওৱে, ৰজাই ৰজাই, বীৰে বীৰে মনোবাদ আছে। কিন্তু এতিয়া বুজিলো, তহঁতৰ এই দেশতো এনেকুৱাবিলাক মনোবাদ আছে। বাৰু, তোৰ যি ইচ্ছা তাকে কৰগৈ। মই বুজিছো তহঁতৰ নাশৰ কাল উপস্থিত হৈছে। যদি তই সন্ন্যাসীৰ কথা শুন, তেন্তে এতিয়া তই বৰ্ণগৰীয়া বৰুৱাৰ লগ ল। হলকান্ত: প্ৰভু, দাসক ক্ষমা কৰিব। সকলোকে কৰিব পাৰিম, ঢেকেৰীক মাতিব নোৱাৰিম। সন্ন্যাসী: তেন্তে তোৰ যি ইচ্ছা তাকে কৰ। ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হওক। যুগধৰ্মৰ বলে যেতিয়া যি হ'ব লাগে হওক। বৈ অহা ব্ৰহ্মপুত্ৰৰ সোঁতটো মই নিচলা ফকীৰে ভেটালি ৰাখিব খুজিলে পাৰিম কেনেকৈ? বাবা, আৰু কিবা কথা আছেনে? নাই যদি যা, মোৰ আৰতিৰ সময় হ'ল। হলকান্ত: বাবা, মোৰ এটা কথা আছে। যুঁজলৈ যোৱা দিন এটা চাই দিয়ক। সন্ন্যাসী: মোৰ দিন বাৰ চাবৰ সকাম নাই। সেইবিলাক দৈব্যসকলৰ কাম। এটা ভাল দৈবজ্ঞ মতাই আনি দিন বাৰ চোৱাই যি ইচ্ছা তাকে কৰগৈ। হলকান্ত: নহয় বাবা, মই সেই ফাঁকি দিয়া খুজি খোৱা গণকহঁতৰ কথা মানিব নোৱাৰো। আপুনিয়ে চাই দিয়ক। সন্ন্যাসী: সৎকৰ্মৰ নিমিত্তে বিলম্ব ভাল নহয়। কিয়, কালি ৰাতিপুৱাই যাগৈ। হলকান্ত: নহয়, মোক এটা দিন চাই দিয়ক। সন্ন্যাসী খঙেৰে: দেখ বাবা, তই মোৰ বাৰে বাৰে বিৰক্ত কৰিবলৈ ধৰিলি। মোৰ আৰতিৰ সময় হৈছে। মই যি দিন চাই দিম, তাৰ যদি এফেৰাও আগা পিছা কৰ, তেন্তে তোৰ অমংগল ঘটিব। হলকান্ত: প্ৰভু, সাধ্যমতে নিয়ম পালন কৰিম। সন্ন্যাসী: বাৰু বহ তেন্তে। হলকান্ত: ভাল প্ৰভু। সন্ন্যাসীয়ে তেতিয়া তেওঁৰ চেপেনাপাত আনি সেই চেপেনাৰে মাটিত ঘূৰণীয়া, ত্ৰিকোণীয়া ইত্যাদিবিধৰ কেতখিনি আঁক দিলে। তাৰ পাছত নিজৰ মনতে অলপ গুণাভবাস কৰিলে। তাৰ পাছত শিৱোহং 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 কৰি 3 বাৰ উচ্চাৰণ কৰি ক'লে, চৈঠা দিনা বুধবাৰে পঞ্চমী তিথিত ৰাতিপুৱা বেলা 7 দণ্ড আঢ়ৈ পলত মোৰ নাম উচ্চাৰণ কৰি যাত্ৰা কৰিবি। দেখিবি যেন ইয়াৰ ইফাল সিফাল নকৰ। তই এতিয়া যা। তোক মই আৰু এটা কথা কওঁ। কালিৰ প্ৰত্যুষতে মই এই আখাৰা এৰি পশ্চিমলৈ তীৰ্থ কৰিবলৈ যাম। তোক আশীৰ্বাদ কৰিলো। ঈশ্বৰে তোৰ ভাল কৰক। মোক ইমান দিন সেৱা সৎকাৰ কৰিলি, মই তোক কি দিম? মই সন্ন্যাসী ফকীৰ মানুহ। আশীৰ্বাদ কৰিলো, ঈশ্বৰে তোক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰিব। সন্ন্যাসীৰ এই কথাত হলকান্ত বৰুৱাই চকুৰ পানী টুকি টুকি ভৰিত সাবট মাৰি ধৰি ক'বলৈ ধৰিলে, প্ৰভু, মোকনো এনে সময়তে এৰি যায়নে? সন্ন্যাসী: বাবা, মই থাকিলেই বা কি কৰিম? মই সন্ন্যাসী ফকীৰ মানুহ, যুঁজ কৰিব নেজানো, অস্ত্ৰ ধৰিব নোৱাৰো। মুখৰ আশীৰ্বাদত বাজে খুজি খোৱা ফকীৰৰ কি আছে? আৰু আমাৰ সন্ন্যাসী ফকীৰক যুদ্ধ বিগ্ৰহ, গৃহস্থালী ইত্যাদি বা কেলেই লাগিছে? বাবা, বেজাৰ নকৰিবি, মই যাম আৰু নাথাকো। কিন্তু তোৰ যদি তোৰ প্ৰাক্তন মতে, সংস্কাৰ মতে যি কৰিবলগীয়া আছে কৰ। তোৰ বাসনাক পৰিতৃপ্ত কৰক। এই কেইষাৰ কথা কৈ সন্ন্যাসী উঠিল। মন্দিৰত সোমাই ঘণ্টা বাদ্য কৰি পূজাত বহিল। হলকান্ত বৰুৱাই দুখ মনেৰে নিজৰ হাউলিলৈ বাট ল'লে। প্ৰিয় শ্ৰোতাসকল, আকৌ লগ পাম 8ম অধ্যায়ত। তেন্তে আজিলৈ ধন্যবাদ।